হয় আমি উপস্থিত হৈছো এনেকুৱা এখন ঠাইত যিখন ঠাই এজন খুব বিৰল প্ৰেমিক যিজন প্ৰেমিকে আজি 6 বছৰ ধৰি তেখেতে প্ৰেম কৰি আহিছে কিন্তু আমি জানিবলৈ পাই সুখী হৈছো যে আপোনালোকেও শুনিবলৈ পাই সুখী হ'ব যে তেখেতৰ প্ৰেম এক অমৰ প্ৰেম কাহিনী তেখেত আমাৰ মাজতে আছে তেখেত হ'ল দেৱৰাজ শৰ্মা আৰু তেখেতক পোন প্ৰথমে আমি সম্বৰ্ধনা জনাবলৈ আমন্ত্ৰণ জনাইছো আমাৰ অতি মৰমৰ মিয়া শ্ৰী জহৰুদ্দিন খান তেখেতক আমি নিমন্ত্ৰণ জনাইছো আহক এটা হাত চাপৰি সকলে সম্বৰ্ধনা জনাই ভাল লাগিব ধন্যবাদ আমি তেখেতৰ ওচৰলৈ আহিব বিচাৰিছো হয় আপোনাক আমি জানিব বিচাৰিছো আপোনাৰ পৰা যে আপুনি কিমান দিন হ'ল কিমান বছৰ হ'ল আপোনাৰ ভাল পোৱা এই প্ৰেম কাহিনী পোন প্ৰথমে আমাক কালচাৰ টিভিক ধন্যবাদ জনাইছোঁ এই মোক সুযোগ দিয়াৰ কাৰণে আৰু অসমৰ যিবোৰ নিউজ চেনেল আছিলে এইবোৰ মোক এই ক্ষেত্ৰত নাহে আপোনালোকৰ নিউজ চেনেল প্ৰথম আহিছে কালচাৰ টিভি মোৰ কৰ্মকৰ্তালৈ মই এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ মানে কি হ'ল মই প্ৰেম কৰিছিলোঁ মোৰ আজি তোমাৰ 6 বছৰমান হ'ল প্ৰেম কৰা ছোৱালীজনী ভাল পাইছিলোঁ বয়স মেক্সিমাম এতিয়া 13-14 হ'ব আপুনি ভাল পাওঁতে কিমান বছৰ আছিলে তেখেতৰ 5 বছৰমান আছিল আমি জানিবলৈ পাইছো যে তেখেতৰ প্ৰেম কিমান এক অমৰ প্ৰেম তেখেতক সেই ছোৱালীজনী 5 বছৰৰ পৰা ভাল পাইছে এতিয়া 13 বছৰ হৈছে আৰু তেখেতক আমি যোনটো বয়সত আমি সৰু ল'ৰা ছোৱালীবিলাক চকু মাইনা মুকু মাইনা কওঁ সেই বয়সত তেখেতে প্ৰেম কৰিছে আৰু তেওঁ প্ৰেমক সমৰ্থন দিছে এয়া আমাৰ জানি ভাল লাগিছে তেওঁৰ পৰা আৰু জানিব বিচাৰো কওঁ এই ক্ষেত্ৰত মোক চৰকাৰে মোক প্ৰেম বঁটা দিব লাগে বৰ্তমান ইমান এটা মই এটা গভীৰ প্ৰেম কৰিলোঁ চৰকাৰক মই আগবাঢ়িছোঁ এটা মেছেজ দিব বিচাৰিছোঁ মই চৰকাৰক আপোনালোকে অতি শীঘ্ৰে মোক এই বঁটাটো দিয়ে ধন্যবাদ তেখেতৰ পৰা আমি জানিবলৈ পালোঁ তেখেতে চৰকাৰৰ পৰা এটা বঁটা পাম বুলি আশা কৰিছে আৰু চৰকাৰক আবেদনো জনাইছে যে মোক এটা বঁটা দিব লাগে আমি তেওঁলোকৰ লগত সদায় আছোঁ তেওঁৰ লগত সদায় আছোঁ তেওঁ যাতে এনেকুৱা সফল হওক চৰকাৰে তেওঁক বঁটা দিয়ক আৰু কিবা ক'ব বিচাৰিব নেকি আপোনাৰ প্ৰেম কাহিনী কিছুমান ৰসাল কাহিনী মোৰ প্ৰেমটো ৰোমান্টিক প্ৰেমেই মানে তোমাৰ আপোনাৰ হেৰি মানে বিহু সময়তে হৈছিলে বহাগ বিহু সময়ত মই মানে বিহু মানে অকণমান বলিয়া মানে তাতে মানে কি হ'ল ছোৱালীজনীক মানে মোৰ মানে ভাল পাওঁ বহুত গভীৰ প্ৰেমটো তাৰপৰা ছোৱালীজনীয়ে মানে মোক মানে প্ৰপ'জ দিলে মানে ইংলিছতে প্ৰপ'জ দিলে ছোৱালীজনীয়ে আপোনাক দিলে এইটো আৰু মোৰ প্ৰেম এতিয়া সেই প্ৰেম মানে কি চলি আছে এতিয়া আৰু কিমান দিলে চলে মই নাজানো আপোনালোকৰ বেছি বিশেষ কথা নহয় আকৌ কৈছোঁ মই আপোনালোকৰ কালচাৰ টিভিৰ তৰফৰ পৰা আপোনালোকে চৰকাৰক মেছেজ দিয়ক মোৰ এই বঁটাটো অতি শীঘ্ৰে দিব লাগে কি কয় মেট্ৰিক পৰীক্ষাৰ কথা ঘটনাটো ক'বা কাহিনী আছে সেইটো বিষয়ে জানিব পাৰিলে ভাল লাগিব হয় মই মেট্ৰিক পৰীক্ষা দিছিলোঁ 2015 চনত হয় তেতিয়া মানে কি হ'ল মানে পৰীক্ষাত মানে পাছ কৰিছিলোঁ ভালদৰে আৰু মানে কি হ'ল মানে মানে ঘৰৰ মানে ওচৰৰ মানুহ আনকি মানে লগৰ সমনীয়া আহিছে মানে মোৰ মানে পাৰ্টি খাবলৈ ঠিক আছে ৰিজাল্টৰ পাৰ্টি খাব আহিছে তাৰপৰা মানে কি হ'ল মই ভাবিছোঁ মোৰ মানে গাৰ্লফ্ৰেণ্ডজনী আহিব আৰু সেই সময়ত তাৰপৰা মই এটা খবৰ শুনিলোঁ মানে কি হ'ল মানে খবৰ মানে নালাগে আপোনালোকক এই চেনেলত গৈ দিয়া যিবোৰ মানে কি বিয়া বুলি কয় এখন মই পাহৰিছোঁ বস্তুটো তুলনি বিয়া সেই মানে শুনিছোঁ মানে কি হ'ল তুলনি বিয়া হ'ল বুলি মানে খবৰটো শুনি বহুত দুখ লাগিল মানে মই ভাবিছোঁ কিমান মানে মোৰ দিনৰ মানে এটা মানে সংগ্ৰাম বুলি ক'ব লাগিব সংগ্ৰাম আছিল তুমি জয়ী হৈছিলোঁ তাৰপৰা সেই সময়তে মই সেইদিনাই ঘটনাটো হ'ব পাৰে নাই বাৰু আৰু আমাৰ এইখিনি দৰ্শকসকলক কিবা মতামত জানিবলৈ পাইছোঁ যে ছোৱালীজনীয়ে আপোনাক ইমানেই ভাল পায় যে আপোনাৰ লগত কথা পাতিবলৈ বিচনাৰ তলত সোমাই লৈ কথা পাতে তাৰ বিষয়ে আপুনি কিবা ক'ব নেকি হয় এই সময়ত তেওঁক ধন্যবাদ দিব লাগিব কাৰণ বিচনাৰ তলত সোমাই ফোন কৰাটো বহুত এটা ধেমালি কথা নহয় এইটো তাতে ঠাণ্ডা বতৰ জানেই আপোনালোকে হয় নাই আৰু তাক বহুত কষ্ট হৈছে মোৰ কাৰণে কষ্ট কৰিছে ন আৰু কষ্ট কৰক মই তেওঁক মানে ধন্যবাদ জনাইছোঁ এই কালচাৰ টিভিটোৰ ওপৰত ঠিক আছে ধন্যবাদ আমি আন ইয়াত ব্যক্তি আছে তেখেতসকলৰ পৰা জানিব বিচাৰে আমাৰ মাজত আছে নগাঁৱৰ বিশিষ্ট নাট্যকাৰ আৰু সুপৰিচালক টিংকু বৰা তেখেতৰ পৰা এই অমৰ প্ৰেম কাহিনীৰ বিষয়ে তেখেতে কি ভাষ্য প্ৰদান কৰিব ছাৰ কিবা এটা কওঁ হয় ধন্যবাদ বিৰাট ভাল লাগিছে মোৰ এক্সপিৰিয়েঞ্চ কিন্তু জানিবলৈ পাই বিৰাট সুখী হৈছোঁ তেখেতৰ অমৰ প্ৰেমৰ বিষয়ে
5 বছৰ বয়সৰ পৰাই তেখেতে প্ৰেমত আবদ্ধ হৈছে বাৰু বৰ ধন্যবাদ মই দেৱৰাজলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ অসমলৈ এনেকুৱা গৌৰৱ কঢ়িয়াই অনাৰ বাবে আৰু অসমৰ চৰকাৰক মই দাবী জনাইছোঁ তেখেতক সোনকালে কি প্ৰেমানন্দ বঁটা ভাগ তেখেতক সোনকালে আগবঢ়াব লাগে মই চৰকাৰৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ালৈ মই অনুৰোধ জনাইছোঁ আৰু বিশেষভাৱে অনুৰোধ জনাইছোঁ তেখেতক সোনকালে এই প্ৰেমানন্দ ভাগ কিন্তু মই দুখ পাইছোঁ যে তেখেতৰ সেই যেতিয়া মেট্ৰিক পাছ কৰিলে তেখেত বিৰাট আনন্দ হৈছিল গাৰ্লফ্ৰেণ্ড আহিব বুলি ভাবিছিলে কিন্তু শান্তি হ'ল বুলি আহিব নোৱাৰিলে বৰ দুখ পাইছোঁ ময়ো বাৰু যি কি নহওক তেখেতসকলৰ সদায় প্ৰেম এনেকেই চিৰযুগমীয়া হওক এনেকেই থাকক বিৰাট ভাল লাগিছে মোৰ হয় ধন্যবাদ আমাৰ নগাঁৱৰ সুপৰিচালক আৰু নাট্যকাৰ তেওঁলৈ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ মাজত আছে আৰু এজন আছে ফখৰুদ্দিন আলী যিজনে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিছে তেখেতে কিবা দুআষাৰ ক'ব আমি প্ৰথমতে আমাৰ নামটো কি আছিলে দেৱৰাজক মই প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁ যাতে 5 বছৰ বয়সত আমি যেতিয়া চুনুমুনু চকলেট বাহু খোৱা এনেকৈ কওঁ সেই তেতিয়া বয়সত তেওঁ সেই সিমান বয়সৰ পৰা যি ভাল পাইছে তেওঁ আমি মানে অশেষ ধন্যবাদ কৰিছোঁ তেওঁ যাতে প্ৰেম এনেকৈ চিৰযুগমীয়া হওক তাৰে আশা কৰিছোঁ ধন্যবাদ আমিও আপোনালোকৰ পৰা বিদায় লৈছোঁ বৰ্তমান কেমেৰা পাৰ্চন মৃদুপৱন বৰুৱাৰ সৈতে মই কিশোৰ ৰঞ্জন তালুকদাৰ কালচাৰেল টিভি ধন্যবাদ কালচাৰেল টিভিৰ ফালৰ পৰা আপোনালোক সকলোলৈকে এই ভিডিঅ'টো উপভোগ কৰাৰ কাৰণে ধন্যবাদ জনালোঁ আচলতে এই ভিডিঅ'টো এক কাল্পনিক কাহিনী আছিল আৰু সেই কাল্পনিক কাহিনীটোক আমি এটা ভিডিঅ' ৰূপ দিলোঁ ভেলেণ্টাইন ডেৰ দিনাখন আমি সকলোৱে মিলি কালচাৰেল টিভিৰ সদস্যসকলে অলপ কৌতুক কৰিছিলোঁ আৰু সেই কৌতুকৰ পৰিণতি এই ভিডিঅ'টো যিটো আপোনালোকে এতিয়া বৰ্তমান উপভোগ কৰিলে আৰু ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ